নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ জীৱন সম্পৰ্কে দুষাৰিমান কথা জানো আহকচোন। ভিডিঅ'টো শেষলৈকে চাই থাকিব। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা অসমৰ এগৰাকী মহান ব্যক্তি আছিল। তেখেতৰ জন্ম ঢাকাত 1909 চনৰ 31 জানুৱাৰী তাৰিখে হৈছিল। তেখেতৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে গোপাল চন্দ্ৰ ৰাভা আৰু গেথি ৰাভা। তেওঁৰ দেউতাক ঢাকাত সামৰিক বিভাগৰ সুবেদাৰী মেজৰ আছিল। ৰাভাদেৱে প্ৰাথমিক শিক্ষা ঢাকা আৰু হাইস্কুলীয় শিক্ষা তেজপুৰত গ্ৰহণ কৰে। তেওঁ 1926 চনত প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। বিষ্ণু ৰাভাৰ পূৰ্বপুৰুষসকল কামৰূপ জিলাৰ পলাশবাৰীৰ ওচৰৰ ৰাণীত আছিল। পিছত ৰাভাদেৱৰ দেউতাকে স্থায়ীভাৱে তেজপুৰত থাকিবলৈ লৈছিল। 1937 চনত ৰাভাদেৱে যোৰহাটৰ প্ৰিয়লতা দত্তক প্ৰথম বিবাহ কৰায়। প্ৰথম পত্নীৰ বিয়োগত তেওঁ নিৰুপমা দেৱীক দ্বিতীয় বিবাহ কৰে। পৰিস্থিতিয়ে তেওঁক তৃতীয় আৰু চতুৰ্থ বিবাহ কৰাবলৈ বাধ্য কৰাইছিল। তেওঁ একেধাৰে অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। তেখেত জীৱনকালতেই এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু সন্মান প্ৰদান কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বিশেষণোচ্চাৰণ কৰি লিখা প্ৰথমজন ব্যক্তি আছিল বিবোধ কলিতা। তেওঁৰ দ্বাৰা বিৰচিত গানসমূহক ৰাভা সংগীত ৰূপে আদৰি লোৱা হয়। সুৰৰে দেউলৰে, বিশ্বৰ ছন্দে ছন্দে মহানন্দে, লগন উকলি গ'ল ইত্যাদি কেতবোৰ তেওঁৰ দ্বাৰা ৰচিত বিখ্যাত গীত। 1969 চনৰ 20 জুন তাৰিখে তেওঁৰ জীৱন নাটৰ জৱনিকা পৰে। সেইবাবে 20 জুন তাৰিখটো আমি সকলোৱে ৰাভা দিৱস হিচাপে উদযাপন কৰি তেওঁক সোঁৱৰো। মৃত্যুৰ আগলি বতৰাৰ গান ৰাভাদেৱে ৰচিছিল। এয়ে মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী। আগলৈ এনেকুৱা ভিডিঅ' আৰু অসমৰ জিকে সম্পৰ্কীয় ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।